क्या सोच है रे तेरी, मानना पड़ेगा। तो हेलो गाइस, वेलकाम बैक माय यूट्यूब चैनल। तो मोर चैनल आपनलोक प्रथमबार भावे स्वागतम जनाइছো और लगते आज मैं भिडिओ बनाब गई आसो आपनलोकर पेटर जे फैट्स केनेके कम करिब पारे तो स्टेप बाय स्टेप मैं देखाई आसो। तो स्टार्ट करिसो आजिर परा तो कन्टिन्यू करि जाम डेली भिडिओत आपनलोকক देखाई जाम। तो सेम आपनलोके करिब चेष्टा करिब। तो इजी है, बहुत इजी है पेटर फैट्स कमाबर कारणे। तो गाइस चैनल तो सब्सक्राइब करिब, लगते बेल आइकनটো प्रेस কৰি ৰাখিব যত নেকি নতুন নতুন ভিডিও ডেইলি মই লৈ আহি থাকিম আপোনালোকৰ মাজত। তো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব, সাবস্ক্ৰাইব কৰি থব। তো আজি স্টাर्ट কৰিছো, আজিৰ পৰা ফাৰ্ষ্ট ডে। তো মই স্টাर्ट কৰিছো ফেটছ কেনেকৈ কমোৱা হয়। তো বিশেষ একো নহয়, নৰ্মেল আপোনালোকক মই দেখাই যাম কেনে ধৰণৰ কি কৰিব লাগে। तो गाइस एक्चुअली घरते मोर छोवालीजनी अलप डिस्टार्ब दिसे, भइसत किछु प्रब्लेम होइसे, तो तार बारे सरी। तो आपनालोके माफ कर दिब। तो आरो लगते किछु माने घरते बहुत दिन बहि गलो, तो बहि पेलाय जिमत आगते बहुत जिम करिसिलो, मर्निंग प्रेक्टिस करिसिलो। तो पेटर हेयत इमान एटा प्रब्लेम नासिल, तो बहुत चर्बी बाढ़ि जाए। तो स्टेप बाय स्टेप जत नेকি मैं देखाई जाम। तो ये आपुनार फैट्सर कारण है, हाथ दीघलके राखी साइडत एनेके 3 टाइम्स करिब लागे और एटु एटा है। तो सेकेंड पजिशन तो ये अपने कर स्ट्रेट हो पे पूरा हाथ तो स्ट्रेट कर लब, जत नेকি हिलिब नारिब, मानটো पूरा स्ट्रेट থাকিব লাগিব। तो एकदम ऊपर स्ट्रेट हो तलলৈকে बहा एनेके 3 टाइम्स कर। जस्ट मैं आज प्रथमबार कारण एने देखा गई। तो कालिर পৰা আৰু ভালকে দেখাব ট্ৰাই কৰিম, চেষ্টা কৰিম। तो आपनलोকৰ ওপৰত আশা থাকিলে तो चेनेलটো সাবস্ক্রাইব কৰিব। तो ছোৱালীজনীয়ে কিছু प्रब्लेम দিছে, মানে তাইও এতিয়া সৰু হয়, তাই ভাবিছে কি কৰিছোঁ। তো তাইও আহি যায় মানে ফ্ৰণ্টত, তো তাইও কৰিব বিচাৰে। তো কেমেৰাটো দেখিলে মানে তাই ৰৈ নাথাকে, তাই হয়তো নাচিব লাগিব, আহি গ'ল ডিষ্টাৰ্ব কৰিবৰ কাৰণে। तो डिस्टार्ब दी থাকে কিছু। তো সেইকাৰণে কালিৰ পৰা আৰু মই জলদি উঠিম ৰাতিপুৱা। তো আপোনালোকক মই ফেটছৰ কাৰণে বহুত কিছুমান শিকাম বা দেখাম। তো আপোনালোকে হয়তো সেইখিনি যদি কৰে আপোনালোকৰ ফেটছো বহুত জলদি কমি যাব। তো তাৰ ওপৰত আশা কৰি আপোনালোকৰ ওপৰত আশা কৰিলোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰো কৰিব যিমান পাৰে। তো এই ছোৱালীজনী মানে বহুত ডিষ্টাৰ্ব কৰে, তাইৰ কাৰণে কিছুমান মই ভালকৈ কৰিব পৰা নাই। তো কালিৰ পৰা মই বিশেষকৈ ট্ৰাই কৰিম মৰ্নিং পুৱা একদম জলদি উঠি 4:30 বা 5টাৰ বজাত মই ট্ৰাই কৰিম যে ভিডিঅ'টো ভালকৈ বনাব পাৰোঁ, আপোনালোকৰ মাজত ভিডিঅ'টো যাতে মই ভালকৈ শ্বেয়াৰ কৰিব পাৰোঁ। তো আপোনালোকে ভিডিঅ'টো চাব আৰু লগতে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। তো শ্বেয়াৰ কৰিব নাপাহৰিব। এইটো একদম ফেটছত বহুত মানে হেৰি কৰে, ফেটছত বহুত पेटर फैट्सर कारण बहुत भल है ये प्रैक्टिस, ये एक्सरसाइज। तो गाइस हो गया, मैं एकदम भालके जस्ट सेकेंड ये भी कर लेता हूं। 30 सेकेंड 20 सेकेंड भर एने जस्ट देखा दिसो। तो काली पा एकदम स्टेप बाय स्टेप करिब ट्राई करिम और करिमे। तो आपनलोকৰ মাজত দিম ভিডিও ডেইলি আহিব। তো आपनलोকে जस्ट चैनलটো সাবস্ক্রাইব কৰি থব, তাতে বেল আইকনটো প্ৰেছ কৰিব নাপাৰিব, যদি নতুন ভিডিও ডেইলি आपनलोকে আপলোড পাব ফেটছৰ ওপৰত। তো আজি মানে হেৰি কাৰণে একদম বহুত মানে বেয়া হৈ গ'ল ভিডিঅ'টো, যেনেকৈ বনাম বুলি ভাবিছিলোঁ আশা কৰিছিলোঁ, তো তেনেকুৱা নহ'লে। তো গাইছ এইটো ব্লগ চেনেলৰ আগতে মই ভিডিঅ' আপলোড কৰিছিলোঁ, তো বহুত দিন হৈ গ'ল ভিডিঅ' আপলোড নকৰা। তো একচুৱেলি ইউটিউবত এনেকুৱা এটা হেৰি পৰে, হেম্পাৰ পৰে, মাথাত হেডেক হয়, য'ত নেকি যে ভিউজ নাহিলে মনটো ড্ৰেম হৈ যায়। তো আকৌ ভিডিঅ' দিব আপলোড কৰিবৰ কাৰণে মন নাযায়। চ' মই ভাবিলোঁ আকৌ এগেইন কণ্টিনিউ কৰোঁ ইউটিউব চেনেলটো। তো সেইকাৰণে ভিডিঅ' বনালোঁ। क्या सोच है रे तेरी, मानना पड़ेगा। য'ত নেকি ফেটছ আৰু আপোনাৰ কেনেকৈ গাইজ লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। তো কেনেকুৱা হৈছে তাৰ ওপৰত কমেণ্ট বক্সত কমেণ্ট দিব আৰু তাতকৈ বেটাৰ কৰিব মই ট্ৰাই কৰিম। তো কালিৰ পৰা একদম বহুত ভালকৈ বেটাৰ কৰিম আৰু আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে।